ফুলে চৰি বুকুৰে লগৰিও কেনকে যাও লগৰি মাৰ মৰম চিঙি ঐ। এই সৰু মইনাটো শুই থাকাতে মই ঘৰৰ কামখিনি কৰি লওঁ ৰ, উঠলি আৰু মই কাম কৰিব পাৰবাৰ নাই। লাই হালে জালে ফুল চন্দন তুলসী অ মাই মায়ে পুৱাই পুৱাই কিয় ইমান আটা পাৰি আছে? আমি টোপনি ভাঙি গেছি জানা না। 10টা বাজিল, 10টাক লেগি শুই আছা, গোটেই ৰাতিটো মোবাইল টিপতি, এতিয়া মোকে বক পাইছা। নাই কিবা মই মোবাইলডালৰ কথাই কৈ থাকা কিবা ৰাতিপুৱা উঠাৰ পৰা। সেইটো কি কয় খংটো নাকতে লৈ থাকে পুৱাই পুৱাই। মাৰ কাপ চাহ বনাবাচোন, গাখীৰ চাহ একদম মলমলীয়া, পানী চানী নেদবা, গাখীৰতে চেনি চাহপাত দি কেনে বনাবা। চাহপাতটো অলপমান বেছিকৈ দিবা, চেনিটো কমকৈ দিবা আৰু গাখীৰতে বনাবা, মলমলীয়াকৈ বনাবা একদম। তোমাৰ এক কাপ মোৰ কাপ বনাবা। জমিদাৰ নে জমিদাৰৰ জীয়া 10টা বজাত উঠি মোবাইল টিপি গোটেই ৰাতিটো মোবাইল টিপি 3টামান বজাত শুবি। এতিয়া 10টা বজাত উঠি কেনে মন মহিলা চাহ লাগে, মহিলাখন ঘৰত বহুত কাম কৰি আছে, মই পাকঘৰত বাচন ধুব যাব লাগে, কাপোৰ ধুব যাব লাগে, নিজে চাহ বনাই চাবি আৰু খবৰদাৰ পাকঘৰত যাতে লেতেৰা নকৰা। ঠিক আছে দে মা, যো তুমি কাম কৰা, ময়ো চাহ নাখাওঁতে মেগীয়ে বনাই খাওঁ।